हेलो गाइस সকলোকে স্বাগতম জনাইছো মই এটা নতুন ব্লগলৈ সেই ব্লগটো হৈছে আপোনাৰ 5 নম্বৰ ব্লগ আৰু এই ব্লগটোত মই আপোনালোকক মোৰ জীৱনত হোৱা কিছুমান ভুল বা সমস্যাৰ বিষয়ে মই আপোনালোকক কম গতিকে আপোনালোকে আশা কৰিছো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব কাৰণ আটাইতকৈ ডাঙৰ সমস্যাটো মই ভিডিঅ'টো একেবাৰে শেষত কম গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব মানে মোৰ প্ৰথম মানে ইউটিউব জাৰ্নিত ভুল কি হ'ল সেইখিনি আপোনালোকক কৈ আছো মানে মই 2024 চনত পুৰা ফ্ৰী ফায়াৰ গেমটো আপোনালোকে গম পায় মানে সেই ফ্ৰী ফায়াৰ গেমটো খেলোঁতে মানে এই পুৰা এডিক্টেড হৈ গ'লো মই মানে নেখেলাকৈ থাকিব নোৱাৰা হৈ গ'লো বহুত সমস্যা তাৰপৰা মই ভাবিলোঁ মানে খেলি যেতিয়া ভাল পাওঁগে সেই মানে গেমৰ ভিডিঅ' মই ইউটিউবত দিম বুলি ভাবিলোঁ তারপর সেই ভাবি পেলাই মানে মই লৈ আহিলোঁ এইটো চক এইটো মানে মাইক্রোফোন এইটো মানে এনেকে মানে মোবাইলত এনেকে কানেক্ট কৰি ল'ব লাগে মানে কানেক্ট কৰি পেলাই ইয়াত কথা ক'ব পাৰে মানে কি হ'ল মানে গেমৰ লাইভ ষ্ট্ৰীম কৰিম বুলি ভাবিছিলোঁ মানে বহুত যে নেপালৰ লাকা গেমিং তাৰপিছত এইফালে আপোনাৰ জ্ঞান গেমিং আমাৰ ইণ্ডিয়া তাৰপিছত ৰাইষ্টাৰ এইখিনি মানুহ মানে লাইভ ষ্ট্ৰীম কৰা দেখি পেলাই মানে মই কৰিম বুলি ভাবিলোঁ আৰু লগতে আনিছিলোঁ এইটো লেপটপত কৰিম বুলি আনিছোঁ যেতিয়া গেম চেম খেলিলে মানে সহজে গৰম হৈ যায় তো লেপটপটো এইটো কাৰণে লেপটপ কুলাৰ এইটো লৈ আনিছিলোঁ 2000 মান টকা দি আৰু এইটো আনিছিলোঁ 2600 কেইটকামান লৈছিলে আৰু লেপটপত কানেক্ট কৰি মোবাইলত খেলিম বুলি ভাবিছিলোঁ সেইটো কাৰণে মোবাইলো গৰম হৈছে এনেকৈ মোবাইলটো এনেকে বেক সাইডে এনেকে এটো কুলাৰ হয় মোবাইল কুলাৰ মানে মোবাইলটো ঠাণ্ডা কৰি ৰাখে গৰম হ'বলৈ নিদিয়ে মানে এটো 1500 কেটকা মান ললে মই ভাবিছো পুৰা লাইভ ষ্ট্ৰীম কৰিম তেনেকুৱাতে কি হ'ল গম পায় মানে কি কম দামৰ লেপটপ বা কম্পিউটাৰত মানে এই লাইভ ষ্ট্ৰীম কৰিব নোৱাৰে মানে খুব ঘোলাকে লাগি ধৰে কিবা কিবি ধেৰ প্ৰব্লেম আহি যায় মানে সমস্যা আহি যায় সেইবিলাক সমস্যা মানে কেনেকৈ মই প্ৰথমে গম পোৱা নাছিলোঁ সেইকাৰণে মানে মোৰ বহুত খৰচা হৈ গ'ল আৰু লাইভ ষ্ট্ৰীম কৰাটো ইমান উজু নহয় মানে হিন্দীত কৰিলে বেছিকৈ আহে মানে হিন্দীত আৰু মই গম পালোঁ মানে নেপালৰ ল'ৰা এটাৰ লগত মই লাইভ ষ্ট্ৰীমত খেলিছিলোঁ সি ক'লে তই যদি বোলে সেই লাইভ ষ্ট্ৰীম কৰ তেতিয়া বোলে 1-1.5 লাখ টকীয়া কম্পিউটাৰ লৈ ল'ব লাগিব ডেস্কটপ ছেটআপ এটা লৈ ল'বি নহ'লে লেপটপ এটা লৈ ল'বি তেতিয়াহে বোলে লাইভ ষ্ট্ৰীম কৰিব পাৰিবি গতিকে মোৰনো ক'ত ইমান টকা খৰচা কৰিবলৈ শক্তি আছে সেইকাৰণে মই ভাবিলোঁ মানে মোৰ লাইভ ষ্ট্ৰীম কৰা সপোন চব খতম হৈ গ'ল ইয়াতে তাৰপিছত মই ভাবিলোঁ মানে হেৰি আপোনাৰ সাক্ষাৎকাৰ চেনেল এটা মানে পডকাষ্ট বা এনেকৈ ইণ্টাৰভিউ চেনেল এটা খুলিম বুলি মানে সেই ভাবি পেলাই সেইটো ভাবি পেলাই মানে মই লৈ আহিছিলোঁ এইডাল অনলাইনত অৰ্ডাৰ কৰি মানে ষ্টেণ্ড এডাল ইয়াতে মোবাইল লগাই ধুনীয়াকৈ মানে ইণ্টাৰভিউ ল'ব পাৰি কিন্তু ইণ্টাৰভিউ মই ভিডিঅ' এটা বনাইছিলোঁ বহুত মানে সেই চুলক মই কথা কওঁ যে সেইটো কাৰণে মানে ভাল নালাগে ইমান নিজকে মই নোৱাৰিম বুলি ভাবিলোঁ সেইটো কাৰণে বাদ দিলোঁ সেইডাল এনেকৈ আছে কি কৰিব এনে খৰচা হৈ গ'ল আৰু এটা দেখাই আছোঁ মই আৰু মানে কি সেই ভইচটো মানে ইনক্ৰিজ কৰিবলৈ বা ইণ্টাৰভিউ চেনেল এটাৰ কাৰণে এনেকুৱা মাইক্ৰফোনৰ দৰকাৰ এইকেইটা মাইক্ৰফোন মই প্ৰায় 1000 ওচৰা-ওচৰি মানে 990 টকা নে 80 টকা লৈছিলে মনত ইমান নাই মানে ইমান টকা দি পেলাই মই আনিছিলোঁ মানে এতিয়া ইণ্টাৰভিউ চেনেল নহ'ল সেইকেইটা কাম নাইকিয়া হ'ল কিন্তু এটা কথা টাউন চাউনত গ'লে মানে ধৰি লওক ব্লগিং ভিডিঅ' বনাবলৈ এনেকুৱা এটা প্ৰয়োজন হয় বাৰু কিন্তু বাকীখিনি এনেই গ'ল ক'ব পাৰি আৰু সেইটো কাৰণে আপোনালোকে এইটো যাতে ভুল নকৰে এতিয়া মানে কি হ'ল ভিডিঅ' বনাবলৈ হ'লে বহুতো মানে মনত কনফিউজ হৈ যায় মই ব্লগ চেনেল বনাম না ব্লগিং ভিডিঅ' বনাম না পডকাষ্টৰ ভিডিঅ' বনাম না কমেডি ভিডিঅ' বনাম না এনেকুৱা বহুত ধৰণৰ মানে নিচ আছে সেই নিচটো কেনেকৈ আপোনালোকে চিলেক্ট কৰিব এই কথাটো হ'ল মানে কি
আপোনালোকে এই নিউজটোৰ কাৰণে আপোনালোকে ইউটিউবত চাৰ্চ কৰি পেলাই ভিডিঅ' নাচাব কি নিউজৰ ওপৰত আপোনালোকে নিজে কি কৰিব পাৰে সেই টেলেণ্টৰ ওপৰত আপোনালোকে নিউজটো বাছি ল'ব যেনেকৈ উদাহৰণ হিচাপে দিলে আপোনালোকে হয়তো বুজি পাব আপোনালোকে ধৰি লওক এতিয়া ডান্স কৰিব পাৰে আপুনি ডান্সৰ ভিডিঅ' ভালকৈ ডান্স কৰিব পাৰে আপুনি ডান্সৰ ভিডিঅ' দিয়ক নিশ্চয় আপোনাৰ চলিব সেইটোৱে আপোনাৰ হৈছে নিউজ আপুনি যদি ধৰি লওক ঠকৰ কথা ক'ব পাৰে বা কমেডি মানুহ হহুৱাব পাৰে তেতিয়া আপুনি কমেডি ভিডিঅ' বনাওক এনেকুৱা ধৰণৰ আপুনি খুব ধুনীয়াকৈ ধৰি লওক গান গাব পাৰে খুব সুন্দৰ কণ্ঠ আপোনাৰ গতিকে তেতিয়াহ'লে আপোনালোকে সেই গানৰ চেনেল এটা খুলি লওক এনেকুৱা ধৰণৰ নিউজটো আপোনালোকে নিজে মানে হেৰি কৰি ল'ব আৰু আপুনি খুব ভালদৰে বুজাব পাৰে মানুহক তেতিয়াহ'লে আপোনালোকে এডুকেশ্যন চেনেল এটা খুলি লওক তাৰপিছত যদি আপোনালোকে ভালদৰে ঠাইৰ বিষয়ে আপোনালোকে বিৱৰণি দিব পাৰে তেনেহ'লে আপোনালোকে ব্লগ চেনেল এটা খুলি লওক এনেদৰে নিউজটো বাছি লওক নহ'লে আপোনালোকে ইউটিউবত ভিডিঅ' চাই ধৰি লওক ডাঙৰ ইউটিউবাৰবোৰ ধৰি লওক কোনোবা এতিয়া অভয় ভূঞা আছে পডকাষ্টৰ চেনেল হিমাশ্ৰী শইকীয়া আছে পডকাষ্টৰ চেনেল এইবোৰ চাই পেলাই আপোনালোকে নাভাবিব যে মই পডকাষ্ট এটা কৰিব পাৰিম বহুত ডিপলি অধ্যয়ন লাগে মানুহক তেতিয়াহে এটা বিষয়ৰ ওপৰত আপোনালোকে পূৰা নলেজ থাকিলেহে আপোনালোকে সেই বিষয়টোত আগবাঢ়িব পাৰিব নহ'লে আপোনালোকে নোৱাৰিব কপি কৰি কেতিয়াও আপুনি আগবাঢ়িব নোৱাৰে এতিয়া ডিম্পু বৰুৱাক দেখি আপোনালোকে তাইক জঁপিয়াই পৰি দিলে ধৰি লওক ব্লগ চেনেল এটা বনাম বুলি আপোনালোকে নোৱাৰে আপোনালোকৰ টেলেণ্টৰ ওপৰত নিৰ্ভৰ কৰি নিউজটো বাছি লওক সেইমতে আপোনালোকে ভিডিঅ' বনাওক তেতিয়াহে আগবাঢ়ি যাব পাৰিব গতিকে এইখিনি সমস্যা বা ভুলৰ কথা ক'লোঁ আপোনালোকেও যাতে এনেকুৱা সমস্যাৰ সন্মুখীন নহয় বা ভুল নকৰে সেইকাৰণে এই ভিডিঅ'টো বনালোঁ আৰু শেষত আপোনালোকৰ ডাঙৰ সমস্যাটোৰ বিষয়ে আপোনালোকক দেখাই আছোঁ দেই কৈ আছোঁ আমাৰ এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে এইটো চাওক আপোনালোকে বানপানী সমস্যা এতিয়া জ্বলন্ত সমস্যা হিচাপে অসমৰ এইটোৱে হৈ আছে বানপানী এতিয়া বানপানী কবলত বহুত ঠাইত হাহাকাৰ সৃষ্টি হৈ আছে আমাৰ বেছি বহা নাই এইকেইদিন 3 দিন ৰেগুলাৰ বৰষুণ দিলে তাৰপৰা পূৰা বাঢ়ি আছিলে এতিয়া ৰ'দ দিছে শুকাইছে আৰু গতিকে আপোনালোকে দেখিলে বানপানী হ'লে মানে বহুত অসুবিধা হয় আপোনালোকে হয়তো বানপানী আপোনালোকৰ জেগাত যদি হৈ পাইছে আপোনালোকে গম পাবই কি অসুবিধা হয় গৰু ম'হ ৰাখিবলৈ অসুবিধা হয় ঘৰ বুৰিলে আকৌ মানুহ থাকিবলৈ অসুবিধা হয় তাৰপিছত আপোনাৰ যাতায়াতৰ অসুবিধা হয় ইমানখিনি বহুত অসুবিধা হয় গতিকে এইখিনিকে ক'লোঁ আৰু মোৰ ভিডিঅ' বনাবলৈ মানে মানুহ থকা জেগাত বহুত লাজ লাগে মানে গতিকে এইটো এটা বৰ ডাঙৰ প্ৰব্লেম হয় ভিডিঅ' বনোৱা গতিকে আপোনালোকে লাজ নকৰিব ইমানকে ক'লোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'ৰ পৰা কিবা এটা যদি শিক্ষাও পাইছে বা জানিবলৈ পাইছে জানিছোঁ বুলি ভাবিছে তেতিয়া ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ আজিলৈ হ'ব।